নেওতা 1ৰ পৰা কিমানলৈকে মনত আছে 1ৰ পৰা 2 3 4 5 9 10 আজি মই তোমালোকক 1ৰ পৰা 100 লৈকে নেওতা কেনেকৈ লিখে শ্বৰ্টকাট শিকাই দিম ধৰি ললো 13 নেওতা লিখিব লাগে আমি কি কৰিম 13টো দুভাগ কৰি পেলাম 3 আৰু 1 কৰি পেলাম 3 নেওতা লিখিম 3 গুণে 3 হৈ আছে 3 গুণ 6 3 গুণ 9 3 4 গুণ 12 15 তাৰপিছতে 18 তাৰপিছত 21 তাৰপিছতে 24 তাৰপিছতে 27 তাৰপিছতে 30 মানে তেনেকৈ 1ৰ নেওতা লিখা 1 গুণ 1 হৈ আছে 1 গুণ 2 3 4 5 6 7 8 9 10 হ'ল এতিয়া আমি সবৰে মাত্ৰ একক সংখ্যা হৈ ল'ম এইফালে একক সংখ্যা কি আছে 6 এইফালে কি আছে 2 বাস এইফালে কিমান আছে 9 এইফালে কিমান আছে 3 হৈ গ'ল এইফালে কিমান আছে 12 আমি একক সংখ্যাটো ল'ম 2 এই যিটো 1 আছে ইয়াৰ লগত যোগ হৈ যাব 4 1 5 এইটো কিমান আছে 5 এই 1টো ইয়াৰ লগত যোগ হৈ যাব 5 1 6 এইটো 8 1টো ইয়াৰ লগত যাব 6 1 7 এইটো 1 2টো ইয়াৰ লগত লাগি যাব 7 2 9 4 লাগি যাব 8 2 10 7 আছে 7 2 যাব 11 0 0 আছে 3টো ইয়াৰ লগত লাগি যাব 13 13 গুণে 13 লিখি দিয়া 13 গুণে 13 2 26 এই গোটেইখন হৈ গ'ল 13